সকলোকে স্বাগতম জনাইছো কেৰিয়াৰ টেকাৰ ইউটিউব চেনেললৈ ৰিজনিং ইন 2 মিনিটস 2 মিনিটৰ ৰিজনিংলৈ সকলোকে স্বাগতম জনাইছো সো আজি আমি সাম এনালজিৰ কোৱেশ্চন ঠিক আছে সো কোৱেশ্চন নম্বৰ 1 দিয়া আছে which of the following would best complete the relation given below তো এনে ধৰণৰ সব ACEG যদি KM OQ লগত ৰিলেচন হয় তেন্তে IKM লগত কি ৰিলেচন হ'ব হেতু উলিয়াবলৈ কৈছে ঠিক আছে সো এটো কেনে ধৰণে কৰিব ACEG তো ACEG ৰ আপোনালোকে জানিব লাগিব ইয়াৰ প্লেস ভ্যালুবোৰ A মানে 1 হৈ যাব C মানে কি মানে আছে 3 আৰু E মানে হৈছে 5 আৰু G মানে হৈছে 7 প্লেসত মানে G আছে ঠিক আছে ঠিক তেনেকৈ K M O Q লিখক K কিমান প্লেসত আছে 11 প্লেসত আছে আৰু M কিমানত আছে 13ত O কিমানত আছে 15ত আৰু Q কিমানত আছে Q 17ত ঠিক আছে সো এটো কিমান বাহিছে ইয়াৰ লগত 10 যোগ হৈছে নহয় জানো ঠিক তেনেকৈ ইয়াৰ লগতো 10 যোগ হৈছে ঠিক ইয়াৰ লগতো কিমান যোগ হৈছে 10 যোগ আৰু ইয়াৰ লগতো 10 যোগ হৈছে মানে 10 প্লাস হৈছে ঠিক আছে তো IKMO যোনটো IKMO আছিল হেতু লিখক তো I ৰ ভ্যালুটো কিমান যাব 9 আৰু K ৰ ভ্যালুটো হৈ যাব 11 তেনেকৈ M ৰ ভ্যালু 13 আৰু O ৰ ভ্যালু কিমান যাব 15 তো সো 9 লগত কি যোগ কৰিব লাগিব 10 যোগ কৰিব লাগিব তো 9 লগত যোগ কৰিলে কিমান হ'ব 19 আৰু 19 কোড আহে S ত আহে S ৰ প্লেস ভ্যালুটো হয় 19 ওকে তো 11 লগত কিমান যোগ কৰিব লাগিব 10 আৰু 10 যোগ কৰিলে মানে কিমান যাব 21 তো 21 প্লেস ভ্যালুটো কাৰ হয় 21 প্লেস ভ্যালুটো হৈছে U ঠিক আছে U হৈছে ঠিক তেনেকৈ M ৰ লগত 13 যোগ কৰিব লাগিব আৰু 10 যোগ কৰিব লাগিব তো 23 হ'ব 23 প্লেস ভ্যালুটো কোনটো হ'ব W ঠিক আছে আৰু 15 ৰ লগত 10 প্লাস কৰিলে মানে কিমান আহিব 25 আৰু 25 ৰ প্লেস ভ্যালু কাৰ প্লেস ভ্যালু হয় Y ৰ হয় না ঠিক আছে তো ইয়াৰ আনসাৰটো শুদ্ধ আনসাৰটো হৈ যাব SUWY অপশন নম্বৰ D হৈ যাব ইয়াৰ শুদ্ধ আনসাৰ ঠিক আছে আশা কৰিছো বুজিব পাৰিছে সো 2 নম্বৰ কোৱেশ্চনটো আপোনালোকক হোমৱৰ্ক দিলো ঠিক আছে 2 নম্বৰ কোৱেশ্চনটো আপোনালোকে হোমৱৰ্কত কমেন্ট বক্সত আনসাৰ দিব ঠিক আছে সকলোৱে কমেন্ট বক্সত আনসাৰ দিব সো কেনেকুৱা লাগিলে যদি ভাল লাগিলে তেন্তে চেনেল কেৰিয়াৰ টেকাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব ঠিক আছে